হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ দেই। 3-4 দিনৰ পৰা মানে এনেকুৱা মানে মোৰ প্ৰব্লেম হৈ আছে, মানে থাকিবই নোৱাৰোঁ। তো আজি ভাবিছোঁ মানে কোকৰাঝাৰৰ ডক্টৰৰ তাত যাম। মানে তাত এজন বন্ধু আছে, সি মানে তেওঁ মানে ডক্টৰৰ লগত মানে কথা পাতিছে। মই এতিয়া যাম, তো আপোনালোকে ভিডিঅ'টো চাব কি হয় আজি, মানে আপোনালোক সকলোবোৰ মই মানে কৈ আছোঁ আৰু দেখুৱাই থাকিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, আই এম নিৰপেন আৰু আপোনালোকে চাই আছে নেচাৰেল ভ্লগছ। আৰু এতিয়া অকলে গৈ আছোঁ মই, তো আগলৈ কি হয় চাই থাকিব দেই। আৰু মই এতিয়া গৈ আছোঁ ডক্টৰৰ চেম্বাৰলৈ। আজিৰ কোকৰাঝাৰৰ টাউনৰ দৃশ্য এয়া চাই থাকক। আৰু মই এতিয়া ফাইনেলি পাই গ'লোঁ ডক্টৰৰ তাত, তো আগলৈ কি হয় চাই থাকিব দেই। আৰু এইটোৱে হ'ল ডক্টৰৰ যিটো চেম্বাৰ আছে, চেম্বাৰৰ ৱেইটিং ৰুম। মানুহবোৰ মানে নাম্বাৰ লগাব লাগে। এয়া দেখিছে, এইটোৱে হ'ল ৰুমটো। এইফালে চলি আছে পাংখাখন, আৰু সৌ দুৱাৰখন যে দেখিছে ফ্ৰেণ্ডছ, মই জুম কৰি দি আছোঁ আপোনালোকক। এয়া মানে ইয়াৰ ৰুমৰ ভিতৰতে মানে ডক্টৰ আছে। এতিয়ালৈকে মানে মোৰ নম্বৰ লগাই নাই, মানে সকলোৰে শেষত মোৰ নম্বৰ তো অহা নাই। আৰু অলপমান মানে ৱেইট কৰিব লাগিব। কি কৰিবি আৰু, ৱেইট কৰি থাকোঁ, চাই থাকক দেই। আৰু এতিয়া হস্পিটেলৰ পৰা কাম চাম কৰি ওলাই আহিলোঁ বাহিৰলৈ। কি হৈছে সকলোবোৰ আপোনালোকক কৈ আছোঁ। তাৰমানে হস্পিটেলৰ পৰা ওলাই আহি মানে মেডিকেলত আহিলোঁ। মেডিকেলত বহিলোঁ, তাৰপিছত ব্লাড টেষ্ট কৰিব লাগে। ব্লাড টেষ্ট কৰিব দিলোঁ, মানে বহি 1 ঘণ্টা হৈ গ'ল। তাৰপিছত মানে দোকানৰ দাদাজনে ক'লে যে কালি আহিব লাগিব ভাইটি, আপোনালোকে যাওক। তো মানে তাৰ পৰা এতিয়া আহিলোঁ ইয়াতে। তো কালি আকৌ আহিব লাগিব, কি হয় চাই থাকিম। আৰু এতিয়া তাৰ পৰা আহি মানে ৰেলৱে ষ্টেচনত আহিলোঁ। মানে ঘূৰি আমনি লাগি গৈছে একদম। মানে ৰেলৱে ষ্টেচনত আহি অলপমান মানে বহিলোঁ। তো ৰেলৱে ষ্টেচন আহি পালোঁ। ইয়াত দেখিছে ৰেলখন ৰখি আছে, মালগাড়ী ৰেল। তো প্লেটফৰ্মত বহি আছোঁ, মানে অলপমান ৰেষ্ট কৰি আছোঁ। আৰু তাৰপিছত যাম ইয়াৰ পৰা। আৰু এইফালে ইয়াত দেখিলে ৰেলখন আহিলে। আৰু এতিয়া ৰেলৱে ষ্টেচনৰ পৰা মানে বাহিৰলৈ ওলাই যাওঁ। মানে ভোকো লাগিছে, ৰ'দটো দিছে তামাম। অকলে আহিছোঁ আজি। আৰু এতিয়া ষ্টেচনৰ পৰা বাহিৰলৈ যাওঁ। কি ভোক লাগিছে, মানে কিবা খাব লাগিব। তো আপোনালোকে চাই থাকিব দেই। আৰু ফাইনেলি বাহিৰত ওলাই আছোঁ মই। আৰু এতিয়া খাই বৈ আহিলোঁ। মানে ৰাস্তাত মানে আহি মানে চেণ্ডেল এযোৰ মানে ল'লোঁ। ইয়াত দেখিছে চেণ্ডেল এযোৰ লৈ ল'লোঁ। তো এতিয়া আজি যিটো কামৰ কাৰণে আহিছোঁ, মানে কামটো আধৰুৱা হৈ গ'ল। অহাকালি আকৌ আহিব লাগিব। কি কৰিবি আৰু, উপায় নাই। তাৰ মানে কোকৰাঝাৰত অহাৰ উদ্দেশ্যটো হ'ল কি জানেনে, মানে 3-4 দিন আগত মানে মোৰ যিটো মানে সফালৰ কাণ আছে, সফালৰ যিটো কাণ আছে, মানে হঠাৎ মানে বন্ধ হৈ গ'ল। মানে কি কৰিব, মানে বহুত মানে অসুবিধা লাগি আছে। তো তাৰপিছত মানে কোকৰাঝাৰত মানে ডক্টৰৰ তাত অহাৰ উদ্দেশ্য এয়াই আছিলে। তাৰ মানে কাণৰ প্ৰব্লেমটো কি হ'ল জানেনে, মানে কাণৰ ভিতৰত পৰ্দা আছে। তো পৰ্দাৰ মানে যিখিনি ফুটা আছে, ভিতৰত মানে পানী জমা বান্ধিছে। তো ডক্টৰে ভালকৈ মানে চেক কৰিলে আৰু ট্ৰিটমেণ্টখিনি বঢ়িয়াকৈ কৰিলে। তাৰমানে আধৰুৱা হৈ গ'ল মানে কামটো আজিৰ, মানে ব্লাড টেষ্টটো যে নহ'ল সেইকাৰণে। তো আকৌ মানে কালি আহিব লগা হ'ল। তো আহিবই লাগিব। তো ফ্ৰেণ্ডছ, মই ইয়াৰ পৰা এতিয়া যাম মানে ডাইৰেক্ট এখন মানে সৰু ৰেষ্টুৰেণ্ট আছে। তো তাত গৈ আছোঁ। তাৰ পৰা ডাইৰেক্ট বাছ ষ্টেচনলৈ যাম। তো চাই থাকিব দেই। তাৰমানে ৰেষ্টুৰেণ্টৰ পৰা অলপমান বস্তু ল'লোঁ। তো এতিয়া বাছ ষ্টেচনলৈ গৈ থাকোঁ। আৰু মই এতিয়া আহি পালোঁ ষ্টেচনত। এয়া দেখিছে গাড়ীবোৰ মানে শাৰীকৈ থোৱা আছে। গাড়ীবোৰ গৈ আছে, এয়া দেখিছে ফ্ৰেণ্ডছ। আৰু এইখন গাড়ীৰে যাম মই। এয়া দেখিছে আগৰ চিটত মানে মই চিটটো বুক কৰি থৈছোঁ। আৰু আহি পালোঁ মই এতিয়া আমাৰ ভঙা চিঙা ঘৰখনত। তো ফ্ৰেণ্ডছ, আবেলি হৈ গ'ল, মানে গা ধুব লাগিব, ভাত পানী খাব লাগিব, আৰু কালিলৈ লগ পাম। তো আজিৰ ভিডিঅ' এয়া আছিলে ফ্ৰেণ্ডছ। যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মানে কমেণ্টত জনাব কেনেকুৱা ভিডিঅ' বনাব লাগে, আৰু মোৰ ভিডিঅ'বোৰ চাব দেই। তো বাই, আকৌ লগ পাম কালি দেই। Subscribe now and press the bell icon. Never miss an update.